নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। আজি প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰৰ বিৰুদ্ধে 10,000 খিলঞ্জীয়াই কপালে উজনিৰ ৰাজপথ। বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ হাজাৰ খিলঞ্জীয়াৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। 10,000 খিলঞ্জীয়াই কপালে উজনি অসমৰ ৰাজপথ। মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে কঁপি উঠিল তিনিচুকীয়া জিলা। চৰকাৰে ঠগ প্ৰৱঞ্চনা কৰাৰ উত্তৰ দিব মৰাণ সমাজে। দিছপুৰৰ পৰাই আমাক জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতি। জনজাতিকৰণ নিদিলে অৰ্থনৈতিকভাৱে অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ। পৃথক ৰাজ্য বিচৰা নাই মৰাণ জনজাতিয়ে, কেৱল জনজাতিকৰণ বিচাৰিছোঁ। সংবিধানৰ ভিত্তিত আমাক আমাৰ অধিকাৰ দিয়ক বুলি দাবী। মৰাণ জনগোষ্ঠীক শোষণ কৰা চৰকাৰক বেছি দিন টিকিবলৈ নিদিওঁ বুলি দাবী। আলোচনা কৰিলে নহ'ব, লিখিত প্ৰতিশ্ৰুতি দিয়ক এই চৰকাৰে। বিদেশী বাংলাদেশীক বৰপীৰা পাৰি থলগিৰি মৰাণক প্ৰৱঞ্চনা নচলিব। বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ হাজাৰ খিলঞ্জীয়াৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। পৰৱৰ্তী খবৰ, অনলাইন গেম খেলিলেই বিপদ অনিবাৰ্য, 3 বছৰ পৰ্যন্ত হ'ব পাৰে জেল। মোবাইলত অনলাইন গেম খেলিলে এতিয়াৰ পৰা বিপদ অনিবাৰ্য, 3 বছৰ জেলত থাকিব লাগিব গেম খেলাসকল। অনলাইন গেম খেলি ধন ঘটাসকল পৰিব বিপদত। অনলাইন গেমৰ নামত জুৱা বেটিং এপ নিষিদ্ধ হ'ল দেশত। জুৱা খেলাসকলে 1ৰ পৰা 3 বছৰলৈকে হ'ব জেল। দেশজুৰি অনলাইন গেমৰ বিৰুদ্ধে চলিব অভিযান। জুৱাৰ ব্যৱসায়ীসকলৰ হ'ব পাৰে 1 কোটি টকাৰ জৰিমনা। লোকসভা ৰাজ্যসভাত গৃহীত অনলাইন গেমিং বিধেয়ক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ বাছ ভাড়া নিদিয়ে বাহন মালিক সন্থাই। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ল ব্যক্তিগত যাত্ৰীবাহী বাহন মালিক সন্থাৰ। এতিয়াৰ পৰা চৰকাৰী অনুষ্ঠানত যাত্ৰীবাহী বাহন ভাড়া নিদিয়াৰ সিদ্ধান্ত। এতিয়াৰে পৰা ব্যক্তিগত বাহন নাপাব চৰকাৰে। প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ যাত্ৰীবাহী বাহন নিদিয়াৰ সিদ্ধান্ত লৈছে একত্ৰিত কেইবাখনো জিলাৰ যাত্ৰীবাহী বাহনৰ মালিক। চৰকাৰী নিৰিখ 2,448 টকাত বাহন নিদিয়ে মালিক সন্থাই। পূৰ্বৰ অনুষ্ঠানৰ বহু ধন এতিয়াও পোৱা নাই বুলি বাহন মালিকৰ। তাৰ বাবে সকলো একত্ৰিত হৈ এই সিদ্ধান্ত গ্ৰহণ। পৰৱৰ্তী খবৰ, শ্ৰীভূমিত আৰম্ভ আৰক্ষীৰ লাঠিচাৰ্জ। প্ৰতিবাদ কৰিবলৈ অহা সমৰ্থকক খেদি খেদি ধৰিলে আৰক্ষীয়ে। বন্ধক কেন্দ্ৰ কৰি শ্ৰীভূমিত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বন্ধ সমৰ্থকক লাঠিচাৰ্জ আৰক্ষীৰ। 163 ধাৰা বলবতৰ পাছত ওলাই আহিছে শ শ লোক। প্ৰতিবাদকাৰী জনতাক ৰুধিবলৈ আৰক্ষীৰ লাঠিচাৰ্জ। প্ৰায় 50জনৰো অধিক প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ। প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰতিবাদৰ বাবে ওলাই আহিছিল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও। তাৰ পিছতে উত্তপ্ত হৈ পৰে বন্ধৰ কাৰ্যসূচী। আৰক্ষীয়ে খেদি খেদি আটক কৰিলে বন্ধ সমৰ্থক। পৰৱৰ্তী খবৰ, বিদেশীক আদৰিব অসমে, তাৰ বিপৰীতে ইনাৰ লাইন পাৰ্মিটৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী। বিদেশীৰ পক্ষত বিজেপিয়ে স্থিতি লোৱাৰ সময়তে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বিপৰীত দাবী। হিন্দু বিদেশীক আদৰিবলৈ সাজু হৈছে অসমৰ চৰকাৰ। আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিপৰীত স্থিতি। অমিত শ্বাহক সাক্ষাৎ কৰি মেঘালয়ত ইনাৰ লাইন পাৰ্মিটৰ দাবী তুলিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। মেঘালয়ত অবৈধ অনুপ্ৰৱেশক লৈ গৃহমন্ত্ৰীৰ কঠোৰ স্থিতি লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। শীঘ্ৰেই ৰাজ্যখনত দিব লাগে ইনাৰ লাইন পাৰ্মিট। খাচী আৰু গাৰো ভাষাক সুৰক্ষা দিবলৈও আহ্বান মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীক। জনসাধাৰণৰ পৰিচয় সুৰক্ষিত কৰিবলৈ ইনাৰ লাইন পাৰ্মিটৰ আছে অতি প্ৰয়োজন বুলি কৈছে কনৰাড চাংমা। পৰৱৰ্তী খবৰ, বিদেশীক আশ্ৰয় দিবলৈ বিজেপিয়ে অনা নিৰ্দেশনাৰ বিৰোধিতা অগপৰ। অনুপ্ৰৱেশ আৰু বিদেশী আইন 2025ৰ তীব্ৰ বিৰোধিতা অসম গণ পৰিষদৰ। চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অগপ। কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশ দিছে সেয়া উচ্চতম ন্যায়ালয়ৰ পৰিপন্থী বুলি কৈছে অগপ নেতৃত্বই। দল সংগঠনৰ প্ৰতিবাদতকৈও দুখোজ আগুৱাৰ সিদ্ধান্ত অগপৰ। ভাৰত চৰকাৰৰ অধিসূচনা সন্দৰ্ভত অসম গণ পৰিষদৰ এই সংবাদমেল। পৰৱৰ্তী খবৰ, 10 ছেপ্টেম্বৰত এখন ফ্লপ চিনেমা আহি আছে। ছুপাৰ ফ্লপ হ'ব এই চিনেমাখন। বিজেপি ব্যস্ত পশ্চিমবংগত ভোটৰ স্বাৰ্থত অসমৰ বাঙালীসকলক বিপদত পেলোৱাত। ফ্লপ চিনেমাক লৈ ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমলৈ বিদেশীক ৰঙা দলিচাৰ প্ৰসংগত সৰব গৌৰৱ গগৈ। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক গৰিহণা APCCৰ সভাপতিগৰাকীৰ। পশ্চিমবংগৰ ভোট ল'বলৈ যাওঁতে অসমৰ বাঙালীক বাংলাদেশী সজাইছে হিমন্ত বিশ্বই। এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা। এনে কাৰ্য গৰিহণাৰ যোগ্য বুলি কৈছে গৌৰৱ গগৈয়ে। বিজেপিয়ে অসমৰ বঙালী সমাজৰ বিৰুদ্ধে কাম কৰিছে। 10 ছেপ্টেম্বৰত ফাদিল হ'বলগীয়া তথ্যক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। 10 ছেপ্টেম্বৰত ফ্লপ হ'ব চিনেমা। অসম আৰক্ষীক ব্যৱহাৰ কৰিলে ৰাজনৈতিকভাৱে